নমস্কাৰ বন্ধু বান্ধৱীসকল নাগালেণ্ডৰ হৰ্ণবিল উৎসৱৰ বিষয়ে জানো আহক The Hornbill Festival is a cultural festival of the Naga tribes. Hornbill উৎসৱ হৈছে নগা জনজাতীয় লোকসকলৰ এবিধ সাংস্কৃতিক উৎসৱ Hornbill festival is held at Kisama, a Naga heritage village which is about 12 km from Kohima. নাগালেণ্ডৰ ৰাজধানী কোহিমাৰ পৰা প্ৰায় 12 কিলোমিটাৰ দূৰত্বত থকা কিছামা নামৰ নগা গাঁও এখনত এই উৎসৱ উদযাপন কৰা হয়। All the tribes of Nagaland take part in this festival. The Hornbill festival celebrated every year from 1st to 10th December. নাগালেণ্ডৰ সকলো জনজাতীয় লোকসকলে এই উৎসৱত অংশগ্ৰহণ কৰে। এই উৎসৱ ডিচেম্বৰ মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে 10 দিন জুৰি উদযাপন কৰা হয়। The festival was started from the year 2000. This festival is often called as the Festival of Festival. এই উৎসৱ 2000 চনৰ পৰা আৰম্ভ কৰা হৈছিল। এই উৎসৱবিধক উৎসৱৰো উৎসৱ বুলি গণ্য কৰা হয়। The festival is named after the Indian hornbill. The Indian hornbill is a large and colorful forest bird. It is also shown in folklore in the northeast states tribes. ভাৰতীয় হৰ্ণবিল চৰাইৰ নাম অনুসৰি এই উৎসৱৰ নাম হৰ্ণবিল ৰখা হয়। বৃহৎ আকৃতিৰ নানা ৰং বিৰঙৰ এই বনৰীয়া প্ৰকৃতিৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ বাৰেৰহণীয়া সংস্কৃতিক বুজোৱা হয়। The prime purpose of the festival is to revive and recover as well as protect the rich cultural heritage and customs of Nagaland. নাগালেণ্ডৰ সাংস্কৃতিক ঐতিহ্য আৰু ৰীতি-নীতিসমূহক পুনৰ্জীৱিত আৰু পুনৰুদ্ধাৰ কৰাই হৈছে এই উৎসৱৰ মূল উদ্দেশ্য। To the visitors of this vibrant carnival, it displays a closer understanding of the people and culture of Nagaland. এই উৎসৱে নগা জনজাতীয় লোকসকল আৰু তেওঁলোকৰ কৃষ্টি সংস্কৃতিৰ সৈতে এই উৎসৱ উপভোগ কৰিবলৈ অহা দৰ্শনাৰ্থীসকলৰ লগত ওচৰ সম্পৰ্ক গঢ়ি তোলাত যথেষ্ট সহায় কৰে। It also gives them an opportunity to experience the exquisite food, song, dances and customs of Nagaland. এইবোৰৰ উপৰিও এই উৎসৱে পৰ্যটকসকলক অথবা দৰ্শনাৰ্থীসকলক নাগালেণ্ডৰ জনজাতীয় সুস্বাদু খাদ্য, নৃত্য, গীত আৰু ৰীতি-নীতিসমূহৰ অভিজ্ঞতা গ্ৰহণ কৰিবলৈ সুযোগ প্ৰদান কৰে। Government of Nagaland organizes the Hornbill Festival every year of the first week of December. নাগালেণ্ড চৰকাৰে বছৰটোৰ ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহত এই উৎসৱ অনুষ্ঠিত কৰে। The festival is organized by the State Tourism and Art and Culture Departments to improving the state's tourism industry. ৰাজ্যিক পৰ্যটন উদ্যোগৰ উৎকৰ্ষ সাধনৰ হেতু ৰাজ্যিক পৰ্যটন আৰু কলা সংস্কৃতি বিভাগে এই উৎসৱ অনুষ্ঠিত কৰে। Tourism organizers have faith in the Hornbill Festival of Nagaland. Lets tourists to have an understanding of the different tribes of Nagaland. It also furthers the awareness among people in India and the world of the rich cultural heritage of the state. এই উৎসৱে নাগালেণ্ডৰ বিভিন্ন জনজাতীয় লোকসকল আৰু পৰ্যটকসকলৰ মাজত বুজাবুজিৰ সৃষ্টি কৰে আৰু নাগালেণ্ডৰ চহকী সাংস্কৃতিক ঐতিহ্য ভাৰতবৰ্ষৰ লগতে বিশ্বৰ জনসাধাৰণৰ মাজত পৰিচয় কৰাই দিয়ে বুলি আয়োজকসকলে বিশ্বাস কৰে। ইয়াত ধনেশ পক্ষী অৰ্থাৎ হৰ্ণবিল আৰু নাগালেণ্ডৰ হৰ্ণবিল উৎসৱৰ কিছু ছবি দিয়া হৈছে। আজিলৈ সামৰিছোঁ। ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।